নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে আমাৰ চেনেল কুইক নিউজ আছামিজলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ বিয়াখন অতি ধুমধামেৰে হৈ গ'ল। দেৰগাঁৱৰ জীয়ৰী মীনাক্ষী বৰঠাকুৰৰ সৈতে বিবাহ পাশত আবদ্ধ হ'ল জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী আৰু তেওঁলোকৰ অভ্যৰ্থনা অনুষ্ঠান ৰাখিছে 2 মাৰ্চত সৰুপথাৰত নিজৰ বাসগৃহত। আচুৰ্য বৰপাত্ৰৰ সখী হ'ল আন এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ আৰু আপোনালোকে দেখিবলৈ পাইছিলে নীল আকাশৰ বিয়াতো সখী হৈছিল আচুৰ্য বৰপাত্ৰ। তেওঁলোকৰ বৈবাহিক জীৱনলৈও আমাৰ ফালৰ পৰা থাকিলে অলেখ শুভেচ্ছা।